অকল কাম আৰু কাম আৰু কাম। এটা মিনিষ্টাৰ উঠাই নাই আৰু এটা মিনিষ্টাৰৰ পিতেক উঠি পেলাই টিঘিল খিনাই ঘূৰি ফুৰিছে। ঐ তহঁতি মাৰক কিবা এটা সহায় কৰচোন হেৰৌ এটাই। ঠাণ্ডা ঠাণ্ডা বুলি এই 5 দিনে গা ধোৱাই নাই, বাপে পিতে একেই দুইটা। আৰু এই বাপেকটোক কালিয়ে চাহপাত কেইটামান লৈ আহিবলৈ ক'লো, আজিলৈকে নানিলে। এতিয়া খাবি কিহে চাহ? এই মাজনীয়ে আৰু কিনো চিঞৰি থাকে আৰু কিনো চিঞৰি আছ? ইমান ঠাণ্ডাখনত গা ধুব পাৰি নেকি? দাদা উঠক উঠক, নহ'লে মই খাই আছো গালি। গৈছো এইখন চাফা কৰোঁতে গৈছে দিনটো আৰু। মা কেলে চিঞৰি মৰিছ হা? আপুনিহে চিঞৰি আছিলে কিবা। বাপে আৰু উঠিবলৈ হোৱাই নাই এতিয়ালৈকে। যা দোকানৰ পৰা চাহপাত কেইটামান লৈ আনিবি। কালি বাপেক ক'লো চাহ আনিবলৈ নেদেখিলে। চাহপাত আৰু চকলেট আনিবলৈ কৈছে হয় নহয় মা? চকলেট টকলেট নহয়, অকল চাহপাত আনিবি যা। ঐ তই দেখোন পইচা নিনিলি, কিহে আনিবি বস্তু? ডিস্কো ভণ্টি নাচিব লাগে, তাকে ক'লো তুমি বেয়া পালা চাগে। শেষ বজাৰ কৰিবলৈ পইচা নানিলোৱে দেখোন। ঘৰলৈ গ'লে এতিয়া আকৌ গালি খাব লাগিব। কিবা এটা কৰিব লাগিব এতিয়া দেই। কি কৰো আইডিয়া পাই গ'লো আইডিয়া। সৌটো দেখোন নগেন খুৰা আহি আছে, তাকে বুৰ্বক বনাই কিবা এটা কৰিম ৰ। নগেন খুৰা কোনফালে যায়? তোক খুৰীয়ে ঘৰত হুলস্থুল লগাইছে, শাক পাচলি নাই, বজাৰ কৰিবলৈ আহিলো। ভীম তই কোনফালে যাৱনো? তোৰ সপাই পঢ়া শুনা নাই, তলৌকে ঘূৰি ফুৰিছ যে। খুৰা পঢ়া শুনাৰ কথা নক'ব দেই, আপোনাতকে মই বেছিকৈ জানো অকণমান। বৰ কথাও তোৰ ভীম। খুৰা কোন চোকা গম পাই যাম ৰ'ব। আপুনি বাৰু মোক প্ৰশ্ন এটা উত্তৰ দিব পাৰিবনে? কি সোধচোন বাৰু তই, চাওঁ কেনেকুৱা কুৱেশ্যননো তই সোধ মোক। এনেকুৱা এটা বস্তুৰ নাম কওক যিটো ভগৱানতকৈও ডাঙৰ কিন্তু অসুৰতকৈও বেয়া। যিটো বস্তু ধনীয়ে বিচাৰি ফুৰে কিন্তু দুখীয়া চবৰে ঘৰতে আছে। আৰু যিটো বস্তু খালে আপুনি একেচাতে মৰি থাকিব। টান প্ৰশ্ন সুধিলি দেই ভীম, মই ভাবিব লাগিব কিন্তু এইটো অলপ। দেখিছে খুৰা কোন চোকা কোন গেধা ওলাই গৈছে চব। আপুনি পাৰিবনে কি নে মই উত্তৰটো দি দিম? ভীম কচোন ক উত্তৰটো কি? মোৰো জানিবলৈ বৰ মন গৈছে। মই নোৱাৰো আৰু দেই তোৰ লগত। মই ক'ম আপোনাক, কিন্তু আপোনাৰ লগত এটা চৰ্ত আছে। যদি চৰ্তটো মানে তেতিয়াহে মই উত্তৰটো দিম। কি চৰ্ত আছে ক, উত্তৰটো ক তই। উত্তৰটো ক'লে আপুনি মোক চাহপাতৰ পেকেট আৰু চকলেট কিনি দিব লাগিব, দিবনে? চাহপাতৰ পেকেট কিনি দিব লাগিব? কেনেকুৱা চৰ্ত এইটো? হ'ব দিম কচোন বাৰু তই উত্তৰটো। উত্তৰটো হৈছে নথিং মানে একো নাই। কি